নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাতুল গগৈ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ ৰজাবাহৰ অঞ্চলত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী হাটখিলীয়া বৰনামঘৰ প্ৰাংগণত। বলকচোন এই নামঘৰটিৰ ইতিবৃত্তৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, লগে ভাগে ভিতৰ ভাগলৈ সোমাই যাওঁ। বন্ধুসকল, এতিয়া আমি এই নামঘৰৰ মূল ভিতৰ ভাগলৈ সোমাই যাম। এয়া আপোনালোকে দেখিছে প্ৰৱেশ দুৱাৰ। এতিয়া মই ভিতৰ ভাগলৈ সোমাই যাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আপোনালোকে দেখি আছে এয়া চন্দ্ৰতাপ বুলি কয়, ওপৰে চন্দ্ৰতাপ বহি আছে জগন্নাথ, গাইছে হেজাৰী ঘোষা হৰিয়ে বুলি আপোনালোকে শুনিবলৈ পাইছে চাগে। এয়া চাওক, এখন চন্দ্ৰতাপ বুলি কয়। নামঘৰৰ ভিতৰ ভাগৰ ওপৰচোৱাত এই চন্দ্ৰতাপখন দেখিবলৈ পোৱা যায় হিন্দু ধৰ্মাৱলম্বী নামঘৰবিলাক বা মন্দিৰৰ ওপৰত। এয়া নামঘৰ ভাগৰ মাজমজিয়া আপোনালোকে চাওক, সেয়া মণিকূট। বন্ধুসকল, আপোনালোকে এয়া চাওক, এয়া দেখিছে মণিকূটৰ প্ৰৱেশ দুৱাৰ। এয়া জয় বিজয় মূৰ্তি, সেয়া ককাই আপোনালোকে দেখিছে হাৰি আছে ধুনীয়াকৈ সুন্দৰ ৰূপত। নামঘৰ আপোনালোকক দেখাইছোঁ, চাওক কি সুন্দৰ এক মনোৰম দৃশ্য। আপোনালোকে এয়া চাওক, বাসুকীৰ ওপৰত শ্ৰীকৃষ্ণ উঠি আছে, সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিছে নামঘৰ ভাগ। আপোনালোকে চাওক, এয়া মই বৰ্তমান উপস্থিত আছোঁ, এয়া বহুত পুৰণিকলীয়া নামঘৰ, হাটখেলীয়া শ্ৰী শ্ৰী হাটখেলীয়া বৰনামঘৰ বুলি ক'লে সকলোৱে জনাজাত। এয়া দবা এইফালে ঘণ্টা আছে, চাওক প্ৰৱেশদ্বাৰ বন্ধ কৰি থোৱা আছে, প্ৰৱেশ দুৱাৰখন এইবিলাক চাওক আপোনালোকে। এইবিলাক পখিলা চাওক, এইবিলাক পদুম ফুল ধুনীয়াকৈ প্ৰতিষ্ঠা সংৰক্ষণ কৰি থোৱা হৈছে। বন্ধুসকল, আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি বৃন্দাবনী বস্ত্ৰত সন্নিৱিষ্ট চিত্ৰপটৰ নমুনা, অৰ্থাৎ বৃন্দাবনী বস্ত্ৰত থকা চিত্ৰ কিছুমান ইয়াত দাঙি ধৰা হৈছে। এনেকুৱা ধৰণৰ কিছুমান চিত্ৰ আছে বৃন্দাবনী এই সম্ভৱস্থলত বৃন্দাবনী বস্ত্ৰত, তাৰে এক চমু অৱলোকন আপোনালোকে চাওক, ইয়াত দাঙি ধৰিছে সুন্দৰ চিত্ৰৰ ওপৰত। বৰ্তমান আমি যদিও দেখা নাই, সেয়া মিউজিয়ামত সংগ্ৰহ কৰা আছে, ইয়াতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণৰ কিছু চমু অৱলোকন আপোনালোকে চাওক। বন্ধুসকল, এই শ্ৰী শ্ৰী হাটখেলীয়া বৰনামঘৰটিৰ লগত যথেষ্ট ইতিবৃত্ত জড়িত হৈ আছে, ঐতিহাসিক কাহিনী ইয়াৰ লগত জড়িত। এই নামঘৰটি ৰজা কমলেশ্বৰ সিংহৰ দিনতে প্ৰতিষ্ঠা কৰা হৈছিলে, 7খন খেলেৰে প্ৰতিষ্ঠা কৰা হৈছিলে, সেইকাৰণে এই নামঘৰটি নামটো হাটখেলীয়া দিয়া হ'ল। এই নামঘৰটোৰ কিনাৰতে এখন ৰজাৰ পথাৰ আছে, বৃহত্তৰ পথাৰ, সেই ৰজাৰ পথাৰখনতে এই নামঘৰটি অৱস্থিত। আৰু সেই পথাৰখনৰ কিনাৰতে এটা পুখুৰী আছে, যাৰ নাম বেলতলৰ পুখুৰী, অৰ্থাৎ ৰজা দিনৰ পুখুৰী। তাৰ বিষয়ে আপোনালোকক এটা নতুন ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, এই নামঘৰটি কি এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, সম্পূৰ্ণভাৱে মানুহৰ সমাগমৰ পৰা আঁতৰত আছে। এই নামঘৰটি এক জনকোলাহলৰ পৰা আঁতৰত আছে, কিনাৰতে এখন ৰজাৰ পথাৰ। এয়া চাওক আপোনালোকে, এই নামঘৰটোৰ কিনাৰত এইটো পুখুৰী আপোনালোকে দেখিছে, এই পুখুৰীটোতে মাছ আছে, লগতে কাছ আছে। আপোনালোকক কাছ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ আজি বতৰটো বহুত ধুনীয়া। কাছ আপোনালোকক অতি শীঘ্ৰেই দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, পলম নকৰিব। বন্ধুসকল, আপোনালোকে চাওক, এক কি দৃষ্টিনন্দন পৰিৱেশ। এইটো কিনাৰত এটা পুখুৰী, চাওক কি চফা সুন্দৰ ওপৰত। এই নামঘৰটোৰ এই পুখুৰীটোতে বহুত পুৰণিকলীয়া মাছ লগতে কাছ দেখিবলৈ পোৱা যায়। এই পুখুৰীটোতে আছে, আপোনালোকক কাছ দেখুৱাম সম্ভৱস্থলত যদি আমি দেখি পাওঁ। পুৰণি কালৰে পৰা এই ঐতিহ্যমণ্ডিত নামঘৰ ভাগিত পানীতোলা সবাহ, বৰসবাহকে আদি কৰি ভাওনা সংস্কৃতি বিভিন্ন পৰম্পৰাগত নীতি নিয়মেৰে পালন কৰি অহা দেখিবলৈ পোৱা যায়। বন্ধুসকল, 1988 চনলৈকে এই শ্ৰী শ্ৰী হাটখেলীয়া বৰনামঘৰটিৰ মণিকূটৰ ভিতৰত দুডালকৈ বৰটোপৰ নলী আছিলে, কিন্তু বৰ্তমান সময়ত সেই নলী দুডাল যোৰহাটৰ মিউজিয়ামত সংগ্ৰহ কৰি থোৱা হৈছে, ইয়াৰ পৰা লৈ যোৱা হৈছে। আৰু এই নামঘৰটোৰ কিনাৰতে একোণত এখন ডাঙৰ বাৰী আছিলে, ডাঙৰ বৃহত্তৰ এখন বাৰী, মানে জংঘলৰ আবৃত্ত এখন বাৰী আছিলে। সেই বাৰীখনৰ একোণত এটা পুখুৰী আছিলে, সেই পুখুৰীটোৰ নামেই হৈছে বেলতলৰ পুখুৰী।
বন্ধুসকল আপোনালোকে প্ৰত্যক্ষ কৰক এইজোপা আপোনালোকে দেখিছে এইজোপা বহুত পুৰণিকলীয়া আহঁত গছ হয় কাৰণ ইয়াতে ৰজাই বাস কৰিছিলে আপোনালোকে সম্পূৰ্ণভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁৱে বন্ধুসকল আপোনালোকে এয়া চাওক এই গছজোপা প্ৰত্যক্ষ কৰিছে এই গছজোপাৰ নাম হৈছে বামুণী বৰ গছ আমিতো নাম শুনাই নাই তেওঁলোকৰ মানে বুঢ়াসকলৰ মতে এইজোপাৰ নামটো বামুণী গছ লগতে এই গছজোপা আৰু এইটো পুখুৰী দেখিছে পুখুৰী কিনাৰত আপোনালোকে সেইফালে প্ৰত্যক্ষ এখন ৰজাৰ পথাৰ মানে আপোনালোকে জানে এই ৰজাৰ পথাৰতে মানে সেই নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছিলে সেই ৰজাৰ দিনত কমলেশ্বৰ সিংহৰ দিনত এই কমলেশ্বৰ সিংহ এই ৰজা বাহৰতে বাস কৰিছিলে কাৰণ আপোনালোকে চাওক ধুনীয়াকৈ বন্ধুসকল আপোনালোকক নামঘৰৰ চাৰিওদিশৰ সমগ্ৰ পৰিৱেশটো আমাৰ কেমেৰাই যিমান দূৰলৈকে ঢুকি পাইছে সিমান দূৰলৈকে দেখুৱাবলৈ আপোনালোকক যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আপোনালোকে চাওক এই প্ৰাকৃতিক পৰিৱেশটো নামঘৰৰ কিনাৰৰ বন্ধুসকল এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ ৰজাবাহৰ অঞ্চলটোৰ চমু আভাস আপোনালোকক থুলমূলকৈ দিবলৈ চেষ্টা কৰিলোঁ ভক্তপ্ৰাণ ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ সময় হয় তেনেহ'লে এই নামঘৰ ভাগ স্বচক্ষে দৰ্শন কৰিবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব